স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু বিশেষকৈ মই এটা নতুন টপিক লৈ আহিছোঁ আজি আপোনালোকৰ কাৰণে যিহেতুকে আমাৰ 4th গ্ৰেড আৰু 3rd গ্ৰেডত যোনটো অনলাইন হৈ আছে সেই অনলাইনটো এপ্লাই কৰাৰ পাছত আপুনি কেনেধৰণৰ প্ৰিপেৰেশ্যন কৰিব আৰু আপোনালোকে প্ৰিপেৰেশ্যনটো কৰিব লাগিব অবভিয়াছলি কাৰণ ইমান এটা ডাঙৰ এমাউণ্ট দি আপোনালোকে এপ্লাই কৰিছে সেই এপ্লাই কৰাৰ ফলতো আপোনালোকে নিশ্চয় প্ৰিপেৰেশ্যনটো চলাব লাগে আৰু আপোনালোকৰ নিচিনা এজন কেণ্ডিডেট ময়ো হয় কিন্তু এইটো সঁচা কথা মই এপ্লাইটো কৰা নাই এতিয়ালৈকে কিন্তু কৰিম কিন্তু মই কেনেধৰণৰ আপোনালোকৰ লগত মানে মই পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাম মই সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু মোৰ যদি আপোনালোকে মোৰ লগত শ্বেয়াৰ কৰে মানে প্ৰিপেৰেশ্যন কৰাত যদি আপোনালোকৰ যদি মোৰ লগ হয় তেতিয়াহ'লে নিশ্চয় আপুনি উপকৃত হ'ব মই উপকৃত হ'ম বুলি মই ভাবিছোঁ আৰু বিশেষকৈ কি হয় সময় যিহেতুকে খুব কম হয় কম আছে আমাৰ হাতত সেয়েহে ভাবিছোঁ সময় লোকচান কৰি লাভ নাই আৰু সেয়েহে সময় লোকচান নোহোৱা কম আছে কাৰণে আমি ভাবিছোঁ সময় পালেই আমি কিতাপ পঢ়িম আৰু কিতাপ কেনেধৰণে পঢ়িম মই তাক আপোনালোকক অকণমানকৈ দেখাবলৈ চেষ্টা কৰিছোঁ এয়া আপোনালোকে দেখিবলৈ পাইছে যে মই এখন বহি লৈছোঁ বহিখনত মই লিখিছোঁ যে টপিক নেম আৰু এনেকৈ আমাৰ ডেটটো লৈছোঁ যিহেতুকে মই আজি প্ৰথম আৰম্ভ কৰিম বুলি ভাবিছোঁ সেয়েহে মই ভাবিলোঁ আপোনালোকৰ প্ৰথম দিনৰ বাবে আপোনালোকৰ লগত মই কিছু শ্বেয়াৰ কৰোঁ আৰু মই ভাবিছোঁ এনেধৰণে মই কিতাপ পঢ়িম যাতে মই প্ৰতিদিনে মই এটা কনচেপ্ট ক্লিয়াৰ কৰিবলৈ বিচাৰোঁ আৰু মই এনেধৰণে বিচাৰোঁ যে মই এতিয়া আমি দেখিছোঁ যে এছ এক্সামখনতো দেখিছোঁ কুৱেশ্যন পেপাৰবিলাক আমাৰ খুব চিনাকি কিন্তু আমাৰ কনচেপ্ট ক্লিয়াৰ নোহোৱাৰ কাৰণে দুই এটা আমাৰ কনফিউজন আহি যায় বা মোৰতো সৰহখিনি কনফিউজন আহি গৈছে কিন্তু প্ৰতিটো প্ৰশ্নই চিনাকি অথচ মই উত্তৰটো নাজানো অৱস্থাত আছোঁ কাৰণ আমাৰ কনচেপ্ট ক্লিয়াৰ নাই সেয়ে মই ভাবিছোঁ মই প্ৰতিটো টপিক পঢ়াৰ আগতে মই এনেধৰণে লিখি যাম আজি মই 27 তাৰিখে আজি মই লৈছোঁ ইণ্ডিয়ান মই কালচাৰ বিষয়ে পঢ়িম আৰু কালচাৰ বিষয়ে পঢ়াৰ আগত মই এনেকৈ ধৰণে এইটো মই ফ্ৰণ্ট পেজ লৈছোঁ কাৰণ মই বহীখন আনিছিলোঁ দৰকাৰ এটাৰ কাৰণে কিন্তু মই দৰকাৰটো নহয় ভাবিছোঁ মই পৰীক্ষাৰ কাৰণে ইউজ কৰিম এইটো হৈছে মূল পেজ হ'ব মই এই বহীখনৰ ভিতৰত কি সোমাব বা মই কি পঢ়িম আৰু এই পেজৰ পৰা মই ষ্টাৰ্ট কৰিম আৰু এই পেজৰ পৰা পঢ়াৰ আগতে মই এখন কিতাপৰ মই গাইড লৈছোঁ গাইডখনৰ বিষয়ে মই আপোনালোকক দেখাম ইয়াত চাওক ভাৰতৰ কলা সংস্কৃতি আছে কিতাপখনত কলা সংস্কৃতিৰ বিষয়ে এনেকৈ আছে ভাৰতীয় সংস্কৃতি ভাৰতৰ উৎসৱ পাৰ্বণ ভাৰতৰ কলাৰ ইতিহাস ভাৰতীয় সংগীত নাট্যকলা বাদ্যযন্ত্ৰ আধুনিক ভাৰতীয় নাট্যাভিনয় ভাৰতীয় চিত্ৰকলা ভাৰতীয় ভাস্কৰ্য সংগীতৰ সৈতে জড়িত কেইগৰাকীমান খ্যাতিনামা ব্যক্তি মই এনেই ভাবিছোঁ কাৰণ আমাৰ যোনটো এক্সাম হয় প্ৰতিটোৰ ক্ষেত্ৰৰ পৰা এটা নহয় এটা কুৱেশ্যন আহে আৰু মই প্ৰতিটো ক্ষেত্ৰ সেইকাৰণে কনফাৰ্ম হ'ব বিচাৰিছোঁ